হাই, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। পবিত্ৰ গণেশ পূজাৰ সকলোৰে বহুত বহুত শুভেচ্ছা থাকিল। সকলোৰে আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। এয়া আমাৰ বিহুতলীত বহুত সুন্দৰকৈ গণেশ পূজাৰ আয়োজন কৰিছে, প্ৰতি বছৰে কৰে। প্ৰতি বছৰে আহোঁ আৰু কিন্তু এইবছৰ তুলনামূলকভাৱে মানুহ অকণমান বহুত বেছি পাইছোঁ, ভাল লাগিছে। বাকী যি কি নহওক এয়া প্ৰসাদ লৈ লৈছোঁ। তাৰ পাছতে আমি পূজা যিহেতু দোকান পোহাৰতো ঘূৰিব লাগিব অকণমান, এয়া মানুহ দেখিছেনে? আৰু এইফালে আমাৰ মাহঁতে কিবাকিবি চাই আছে ল'বলৈ পূজাৰ বুলি। এইফালে পুতলা ওলাইছে ইমান ধুনীয়া ধুনীয়া, এইকেইটা চাওকচোন। আৰু এই দুডাল ল'লে, এডাল কি বুলি কয় জানো, কিন্তু দৰ্জাৰ এনেকৈ কিনাৰত লগাই ধুনীয়া লাগে। আৰু এইফালে মোক চাওক, এইটো বাবলছ ফুলোৱাটো মানে মোক পূজাত মায়ে মানে লৈ দিবই লাগিব। আৰু তাৰপিছতে আহিলোঁ আমি ফুচকা খাবলৈ, গোটেইকেইটাই পূজা বুলি আৰু ফুচকাটো খাবই লাগে নহয়। আৰু এনেকৈ আৰু অকণমান ঘূৰি মেলি এয়া আমাৰ 16 নম্বৰ পূজা মণ্ডপ। গতিকে আজিলৈ ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'।